অ ভাই বৈ আমি কবাত দিনতে কুকুৰা টুকলিবলৈ দা তই পগলা হ'ল নেকি দিনত কুকুৰা চুৰ কৰিব যাওঁ বুলি কৈছ যে তেনেহ'লে ৰাতি হ'লে টুকুৰিম আকৌ কুকুৰা হ'ব নাই বৈ বৈ এতিয়া আমি গ'ললৈ দাম মামাই পিতাই পৰিব পাৰে আমাক বিথাকে বৈ বৈ শনিবাৰটো দুটা কলে গ'ল দিনৰ দিনটো ঘৰত 1 ছেকেণ্ড নাথাকে তলত লৈ পিনে ঘূৰি আহক এইকেইটা আজি বাৰুকে হেঁচা দিম মামা আমি আহিলো ক'ত গৈছিলি তহঁতে দিনৰ দিনটো ঘৰত নাই যে তলত লৈ পিনে ঘূৰি গৈছে হে ঘৰত থৈ আহিমগে তহঁতক ৰ আপোনালোকৰ গাঁওখন চাবলৈ গ'লে বহুত ধুনীয়া গাঁও হয় এখন দেই মামা আপোনালোকৰ গাঁওখন যা এতিয়া ভাতটো খাই লগে হ'ব সগাগে লা আমি ভাতটো খাই লওঁ বৈ বৈ যাওঁ ব'ল বহু ৰাতি হ'ল বৈ ৰাতি কুকুৰাকেইটা টুকুৰি আনি ভাল লাগিব ন বৈ বৈ যাওঁ বৈ কুকুৰাকেইটা টুকুৰি আনিগে বহুত ৰাতি হ'ল 1টামান বাজিলে তাকে বৈ এনে কুকুৰা কেইটামান ল'ব বাৰু তই জান নেকি লোকৰ কুকুৰা মই কেনেকে জানিম আকৌ তাতে গঁৰালত গ'লে গম পাম আকৌ দেউতাই বৈ এখন সোনকালে যাওঁ ভাই গৃহস্থ সেই পুৰা নেপালিলে বৈ আমি পিছফালে যাওঁ দেই পিছফালে কুকুৰা গঁৰাল লৈ থাকিব লাগে বৈ ভাই শুনিছ নাই গৃহস্থ পুৰা নাক বজাই শুই আছে বে মই শুনিছিলো গৃহস্থ বিয়াত পুতাং মাৰি উৰি আছে আমাৰ ইয়াতে জুতি লাগিব ন কোনে পায় আদি আমাক বৈ ভাই তই ভিতৰলৈ অকলে সোমাই দা কুকুৰাকেইটা উলিয়াই লৈ আহকে দা মই মানুহ দা কোনোবা মানুহ টানুহ আহিব পাৰে নহয় ৰাতি মালিকে যদি গম পায় আমাক গলো পিটন দিব ভয় বেগিলেগে বৈ মোৰ লগত কুকুৰাকেইটা দুটা লৈ আহোঁগে সোনকালে হ'ব তেতিয়া লৈ পিনে বিকি দিমগে গম পাইছ নাই বিকিব লাগিব তইতো সেইকাৰণে বৈ দুটাই তই মানুহ চাব নালাগে দুটাই যাওঁ কুকুৰাকেইটা লৈ আৰু ওলাই গুচি হ'ব দে সদা গেলা ধৰ কুকুৰাকেইটা সোনকালে ধৰ ধৰিতো ল বৈ যাওঁ বৈ মনে গৃহতে শুনিব লাগিলে আমাক ঘেগেৰা পিটন দি দিব তই গম পাইছনে নাই পোলা বাই কুকুৰাকেইটা কুকুৰাকেইটা মোনাত বাই লৈ ভৰাইছো ৰ ওলাই দলি ওলাই কুকুৰাকেইটা বালি ভৰালো মোনাতে ভৰালো তই এটা কাম কৰ আমাৰ বছৰলৈ ফোন কৰি পিনে মাতি দে মালকে কিছুমান আছে হ'ব দে মই বছৰলৈ ফোন কৰি পালো ফোন কৰি ফোন কৰি থাকিম ইয়াত পিনে ফোন কৰিবলৈ গৃহতে শুনিলে আমাক ঘেকলা পিটন দিব শুনিছ নাই মই এইটো কথা পাহৰি গৈছিলো ভাই তই বছৰলৈ ফোন কৰ কৰিটো ল হেল্ল' তই দেখিলে আমি কুকুৰাটো কৰিলো এতিয়া মালিকে আমাৰ বতক বিকিবলৈ দাম তোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অলপ ক্লিক কৰিবলৈ নাপাহৰিব যাতে সকলোতো আগতীয়াকৈ ভিডিঅ' নটিফিকেশ্যন আপুনি পায় তো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ